মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে পোহৰৰ প্ৰতিফলনৰ বিষয়ে সুন্দৰকৈ পঢ়িলোঁ। আশা কৰি আছোঁ সকলোৱে বুজি পাইছা আৰু লগতে আশা কৰিছোঁ সকলোৰে ভাল সুন্দৰ জীৱন যাপন কৰি আছা, সুন্দৰ স্বাস্থ্যৰ সৈতে জীয়াই আছা, পঢ়া শুনা নিশ্চয় কৰি আছা, কনচেপ্টবিলাক ক্লিয়াৰ কৰি যাবা, ডাউটবিলাক কমেণ্ট বক্সত দি যাবা। গতিকে আজি আমি পঢ়িম পোহৰৰ প্ৰতিসৰণৰ বিষয়ে। আমি পোহৰৰ প্ৰতিফলন পঢ়িলোঁ, পোহৰৰ এটা পৰিঘটনা প্ৰতিফলনৰ বিষয়ে পঢ়িলোঁ। প্ৰতিফলন বেলেগ একো নহয়, প্ৰতিফলন আছিলে এইটোৱে যে ক'ৰবাত পোহৰটো খুন্দা খাই আকৌ উভতি অহাটোৱে আছিলে পোহৰৰ প্ৰতিফলন। পোহৰৰ ৰশ্মিবিলাকে এখন সমতলত খুন্দা খাই উভতি অহাৰ যিটো প্ৰক্ৰিয়া, যিটো পৰিঘটনা, সেইটোৱে আছিলে পোহৰৰ প্ৰতিফলন। আৰু এতিয়া আমি পঢ়িব লাগিব পোহৰৰ প্ৰতিসৰণ। পোহৰৰ প্ৰতিসৰণ কিদৰে হয় আমি সুন্দৰকৈ পঢ়িব লাগিব। মানে ইংৰাজীত যদি লিখোঁ ৰিফ্ৰেকশ্যন অফ লাইট, পোহৰৰ প্ৰতিসৰণ। এতিয়া এই পোহৰৰ প্ৰতিসৰণ বুজি পাবলৈ হ'লে, সুন্দৰকৈ বুজি পাবলৈ হ'লে ভালকৈ আমি এটা উদাহৰণ যদি চাওঁ, এটা উদাহৰণ যদি বুজি লওঁ, তেতিয়া আমি অতি সুন্দৰকৈ সহজভাৱে বুজি পাম। আমি নিশ্চয় তোমালোকে পুখুৰীত যদি চাইছা, নদীত, জলাশয়ত য'তেই নহওক, এনেকৈ যদি এডাল বাঁহ যদি পৰি থাকে, এটা মূৰ অংশ ধৰিলা বাঁহ ওলাই আছে পানীৰ ওপৰৰ ভাগত, অন্যটো অংশ পানীৰ ভিতৰৰ ভাগত সোমাই আছে, এনে তলৰ ফালে সোমাই আছে। এতিয়া আমি যদি এইখিনিৰ পৰা চাওঁ, তেতিয়া আমি কি দেখোঁ যে বাঁহ এই মাটিত যেনেকৈ আছে, পানীত থাকিব লাগিছিলে এনেধৰণে, হয়নে? পানীৰ তলতো আমি এনেধৰণে বাঁহডাল আছে আমি মানে দেখিব লাগে, কিন্তু আমি দেখোঁ কেনেধৰণে, আমি অলপ এনেধৰণে দেখোঁ, হয়নে? আমি অলপ কেনেধৰণে দেখোঁ, এনেকৈ দেখোঁ। আমি কিয় দেখোঁ বুজি পাইছেনে? পানীৰ ওপৰৰ ভাগত থকা বাঁহ টুকুৰা এনেকৈ আছে, আৰু পানীৰ ওপৰৰ পৰা আমি যেতিয়া চাম বাঁহ টুকুৰা আমি এনেকৈ দেখিছোঁ। এই পৰিঘটনাটোৱেই পোহৰৰ প্ৰতিসৰণ। এতিয়া এই বাঁহডাল আমি এনেকৈ দেখিব লাগিছিলে, এনেকৈ দেখিলোঁ। এই পৰিঘটনাটোৱে মই কি বুলি কৈ দিলোঁ? প্ৰতিসৰণ বুলি ক'লোঁ। মানে পোহৰে এটা মাধ্যমৰ পৰা, যিকোনো এটা মাধ্যমৰ পৰা অন্য এটা মাধ্যমলৈ যেতিয়া গতি কৰে, পোহৰ এটা মাধ্যমৰ পৰা অন্য এটা মাধ্যমলৈ যেতিয়া গতি কৰে, ধৰি লৈছোঁ ওপৰত এটা মাধ্যম আছে, এইটো মই ধৰি লৈছোঁ মাধ্যম 1 আৰু এইটো মই ধৰি লৈছোঁ মাধ্যম 2। এতিয়া পোহৰ এই মাধ্যমৰ পৰা এইটো মাধ্যমলৈ যেতিয়া গতি কৰিব, তেতিয়া পোহৰে প্ৰতিসৰণ পৰিঘটনা প্ৰদৰ্শিত কৰিব। মানে আমি প্ৰথমতে প্ৰতিফলন যেতিয়া পঢ়িছিলোঁ, প্ৰতিফলনত কি হৈছিলে? এখন সমতল আছিলে, সেই সমতলখনৰ পাছফালে পোহৰ পাৰ হৈ যাব নোৱাৰিছিলে, গম পাইছেনে? যদি আমি এখন দাপোন লওঁ, সেই দাপোনখনৰ পাছফালে এটা প্ৰলেপ থাকেনে? সেই দাপোনখনৰ পাছফালে এটা প্ৰলেপ থাকে। গতিকে সেই প্ৰলেপটোৰ কাৰণে পোহৰ দাপোনখনৰ ইফালে পাৰ হৈ যাব নোৱাৰে। গতিকে পোহৰে প্ৰতিফলন কৰে। পোহৰে যিহেতু ইফালে পাৰ হৈ যাব নোৱাৰে, গতিকে উভতি আহে। মানে পোহৰে প্ৰতিফলনৰ পৰিঘটনাটো দেখুৱায়। কিন্তু আমি ইয়াত মাধ্যম দুটা লৈছোঁ, মাজত এখন সমতল ৰাখিছোঁ, যিখন সমতলত কোনো ধৰণৰ প্ৰলেপ নাই। যদি পোহৰ আহে পাৰ হৈ যাব পাৰে। গতিকে পোহৰ যদি ৰশ্মি যদি এইফালৰ পৰা এনেকৈ আহি ইয়াত মাধ্যম 1ৰ পৰা আহি যদি এই সন্ধি তলখনত পৰিলেহি, তেতিয়া এই পোহৰ মাধ্যম 2লৈ পাৰ হৈ যাব। কিন্তু কেনেধৰণে পাৰ হৈ যাব? ইয়াতো নিয়ম আছে।
গম পাইছানে? যেনেকৈ প্ৰতিফলনত নিয়ম আছিলে, প্ৰতিফলনৰ সূত্ৰ মতে কি আছিলে নিয়মটো, যে এই সমতলখনত লম্বভাৱে যদি আমি এডাল ৰেখা আঁকো, যিডালক আমি অভিলম্ব বুলি কওঁ, সেই অভিলম্বডাল আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি গোটেই কেইডাল তিনিওডাল একেখন সমতলতে থাকে হ'লে, আৰু অন্যটো কণ্ডিশ্যন কি, যে আপতন কোণ আৰু প্ৰতিফলন কোণ কি হয় হ'লে সমান হয়, মানে আপতন কোণ সমান প্ৰতিফলন কোণ আছিলে। গতিকে এয়া পোহৰৰ প্ৰতিফলনৰ নিয়ম সূত্ৰ আছিলে। গতিকে প্ৰতিসৰণৰো নিয়ম থাকিব, মানে প্ৰতিসৰণৰো কি থাকিব, নিয়ম থাকিব। আমি প্ৰতিসৰণৰ ক্ষেত্ৰতো এই মাধ্যমখনৰ এই সমতলখনৰ লম্বভাৱে যদি আমি এডাল অভিলম্ব আমি আঁকো, মই এডাল অভিলম্ব এনেকৈ আঁকিছোঁ, অভিলম্ব হোৱা নাই এডাল ভালকৈ, সেই অভিলম্বডাল যদি আমি আঁকো, তেতিয়া কি হ'ব, এই 1 নম্বৰ মাধ্যমৰ পৰা 2 নম্বৰ মাধ্যমলৈ যাওঁতে এতিয়া পোহৰৰ ৰশ্মিয়ে এনেকৈ যাব নে ইফালে আহিব সিফালে যাব, সেইটো নিৰ্ভৰ কৰিব মাধ্যমৰ ওপৰত। গম পালানে? এই পোহৰৰ ৰশ্মিডাল আহি 1 নম্বৰ মাধ্যমৰ পৰা 2 নং মাধ্যমলৈ যাওঁতে ৰশ্মিডাল কোনফালে যাব সেয়া নিৰ্ভৰ কৰিব মাধ্যম দুখনৰ বা মাধ্যম দুটাৰ ওপৰত। এতিয়া মাধ্যম 1টো যদি ঘনতৰ হয়, ঘনতৰ মানে আন একো নহয়, ঘনতৰ মানে কি, ঘনতৰ মানে হৈছে ঘনত্বৰ কথা বুজাইছে। যে ঘনত্বই কি বুজায়, ঘনতৰ বুলি কৈ দিলে বুজাব যে ঘনত্বটো বেছি, ডেন্সিটিটো বেছি, ঘনত্বটো বেছি। ঘনত্বটো বেছি ক'লে আমি কি বুজি পাওঁ, বেছি ঘন হয়, বেছি ডাঠ বুলি আমি ক'ব পাৰোঁ, হয়নে? এতিয়া আমি উদাহৰণস্বৰূপে যদি লওঁ, আমি বায়ু আৰু পানী, সেই দুটা যদি মাধ্যম লওঁ, তেতিয়াহ'লে ডাঠ কোনটো, পানীটো ঘনতৰ, বায়ুটো লঘুতৰ। গম পাইছানে? মই ধৰি লৈছোঁ এইখন 1 নম্বৰ মাধ্যমটো ঘনতৰ মাধ্যম, এই ঘনতৰ মাধ্যমটো মই ধৰি লৈছোঁ পানী, ঠিক আছে? আৰু 2 নম্বৰ মাধ্যমটো তেতিয়া কি মাধ্যম কৈছোঁ মই, লঘুতৰ মাধ্যম। এই লঘুতৰ মাধ্যমটো মই ধৰি লৈছোঁ বায়ু। গতিকে পোহৰৰ ৰশ্মি পানীৰ পৰা বায়ুলৈ প্ৰতিসৰিত হয়, মানে পানীৰ মাধ্যমৰ পৰা বায়ুৰ মাধ্যমলৈ গৈছে। গতিকে প্ৰতিসৰণ কেনেকৈ দেখাম, যেতিয়া পোহৰৰ ৰশ্মি ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ গতি কৰে, ডেন্সাৰ টু ৰেয়াৰাৰ মিডিয়াম ইংৰাজীত যদি কওঁ, মানে ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ যেতিয়া পোহৰৰ ৰশ্মিয়ে গতি কৰিব, তেতিয়া সদায় প্ৰতিসৰণ কেনেকৈ হ'ব, অভিলম্বডালৰ পৰা পোহৰ ৰশ্মিডাল আঁতৰি যাব। গম পালানে? অভিলম্বডালৰ পৰা পোহৰ ৰশ্মিডাল আঁতৰি যাব। যেতিয়া ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমলৈ পোহৰৰ ৰশ্মিয়ে গতি কৰিব, তেতিয়া পোহৰৰ ৰশ্মি অভিলম্বডালৰ পৰা আঁতৰি যাব। ঘনতৰ পৰা লঘুতৰলৈ যাওঁতে পোহৰৰ ৰশ্মি প্ৰতিসৰণ হওঁতে অভিলম্বডালৰ পৰা আঁতৰি যাব। যদি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যায়, লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যায়, তেতিয়া কি হ'ব যে পোহৰৰ ৰশ্মি অভিলম্বডালৰ কাষ চাপিব, মানে কাষলৈ গুচি আহিব। বুজি পোৱা গ'ল? প্ৰতিসৰণ ধুনীয়াকৈ বুজি পোৱা হ'ল। প্ৰতিসৰণ আন একো নহয়, যেতিয়া পোহৰৰ ৰশ্মিয়ে এখন সন্ধিতল বা সমতল পাৰ হৈ অন্য এটা মাধ্যমৰ পৰা অন্য এটা মাধ্যমলৈ প্ৰৱেশ কৰে, তাকে আমি পোহৰৰ প্ৰতিসৰণ বুলি কওঁ। আৰু পোহৰৰ প্ৰতিসৰণৰ নিয়ম দুটা হৈছে কি, পোহৰৰ প্ৰতিসৰণৰ এটা নিয়ম আছে, যিটো হৈছে কি, যে যেতিয়া পোহৰৰ ৰশ্মি লঘুতৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰিব, তেতিয়া সদায় অভিলম্বডালৰ কাষ চাপিব, আৰু যেতিয়াই ঘনতৰ পৰা লঘুতৰ মাধ্যমলৈ পোহৰ গতি কৰিব, তেতিয়া সদায় অভিলম্বডালৰ পৰা আঁতৰি যাব। এতিয়া এই
প্ৰতিসৰণৰ নিয়ম কেইটা কি আমি জানিব লাগিব। মই 1 নম্বৰটো একেই মই লিখি দিছোঁ। এইডাল কি আপতিত ৰশ্মি, এইডাল হৈছে আপতিত ৰশ্মি, আৰু এইডাল হৈছে কি প্ৰতিসৰিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি, আৰু এইডাল অভিলম্ব, এইডাল অভিলম্ব। এতিয়া আপতিত ৰশ্মি কমা প্ৰতিসৰিত ৰশ্মি কমা আৰু আপতন বিন্দুত টনা অভিলম্ব, আপতন বিন্দুত টনা অভিলম্ব একে সমতলত থাকে, একে সমতলত থাকে। গম পালেনে? আৰু অন্যটো সূত্ৰ হৈছে যে আপতন কোণৰ সাইন আই আৰু প্ৰতিসৰণ কোণৰ সাইন আৰৰ অনুপাতটো এটা ধ্ৰুৱক হয়। গম পালানে? এটা ধ্ৰুৱক হয়, কনষ্টেণ্ট হয়। এই দুটাই হৈছে সূত্ৰ। এইটো তোমালোকে ছেকেণ্ড ইয়াৰত খুব সুন্দৰভাৱে পঢ়িবলৈ পাবা। এইটোক স্নেলছ ল বুলি কয়। এতিয়া ইমানকণ জানি থ'লেই হ'ল যে আপতন কোণৰ সাইন আই আৰু প্ৰতিসৰণ কোণৰ সাইন আৰৰ অনুপাত সদায় এটা ধ্ৰুৱক হয়। আৰু অন্যটো সূত্ৰ হৈছে কি আপতিত ৰশ্মি, প্ৰতিসৰিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একে সমতলত থাকে। এই দুটাই হৈছে সূত্ৰ। গতিকে আমি প্ৰতিসৰণ গম পালোঁ। এতিয়া সেই বাঁহডালৰ কথালৈ মই গুচি আহোঁ। বাঁহডাল কিয় তেনেকৈ দেখিছিলোঁ, এতিয়া ইয়াৰ পৰাই আমি বুজি পাম। নিশ্চয় তোমালোকে চাগে বুজি পাইছাই, কিছু সংখ্যকে বুজি পাইছা, এতিয়া সকলোৱে বুজি পাইছে মই নাজানো। তথাপিতো মই কৈ দিছোঁ যে বাঁহডাল কিয় তেনেকৈ আমি দেখোঁ। এতিয়া পুখুৰী এটাত মই ধৰি লৈছোঁ, পুখুৰীটোত এইখিনি পানী, হয়নে? পুখুৰীটোত পানী থাকে আৰু এয়া হৈছে বায়ু আৰু এইডাল অভিলম্ব। ঠিক আছে, মই অভিলম্ব এডাল আঁকি লৈছোঁ। এতিয়া বাঁহডাল আছে ক'ত? এডাল হৈছে বাঁহডাল। এই বাঁহডালৰ পৰা কি গৈছে? পোহৰ ৰশ্মি সোমাইছে। বায়ুটো কি? লঘুতৰ মাধ্যম, আৰু পানীটো কি? ঘনতৰ মাধ্যম। ঠিক আছে, এতিয়া লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ পোহৰ ৰশ্মি সোমাই যাব। বুজি পাইছানে? লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ যেতিয়া পোহৰ ৰশ্মি সোমায় তেতিয়া কি হয়? সদায় অভিলম্বডালৰ কাষ চাপে। গতিকে আমি বাঁহডাল সেইকাৰণে এনেকৈ দেখোঁ। দেখিব লাগিছিলে এনেকৈ দেখিলোঁ আমি, এনেকৈ। ঠিক আছে, এতিয়া বুজি পোৱা হ'ল, সুন্দৰকৈ বুজি পালোঁ আমি। ঠিক আছে, মই আৰু এটা উদাহৰণ তোমালোকক ইয়াতে দেখুৱাই দিম। বাঁহডালৰে নহয়, আৰু এটা সুন্দৰভাৱে উদাহৰণ মই দেখুৱাই দিছোঁ তোমালোকক। আমি এতিয়া আৰু ভাল লাগিব কথাটো, সেই কথাটো যদি আমি বুজি পাওঁ তেতিয়া আৰু ভাল লাগিব। মই ধৰি লৈছোঁ এটা কণ্টেইনাৰ, সেই কণ্টেইনাৰটোত এটা বাল্টিত তোমাৰ ভণ্টীয়ে তোমাৰ 5 টকীয়া মুদ্ৰাটো পেলাই দিলে। উৎপাত কৰে, অসতি কৰে, হয়নে? পেলাই দিলে, পানী আছে ইয়ালৈকে। এতিয়া তুমি এইটো অলপ তোমাৰ হাতখনতকৈ অলপ তলত আছে, মানে হাতখনে ঢুকি নোপোৱাকৈ আছে, অলপ মানে দ, বুজিছানে? পানী বেছি, লেভেলটো ইমান আছে যে তোমাৰ হাতখনে এই মুদ্ৰাটো ঢুকি নাপায়। এতিয়া এই মুদ্ৰাটো তুমি এইখিনিৰ পৰা চাই আছা, ঠিক আছে? এই মুদ্ৰাটো তুমি চাইছা এইখিনিৰ পৰা তুমি যেতিয়া মুদ্ৰাটো চাইছা, তুমি মুদ্ৰাটো দেখিব লাগে ইয়াত, কিন্তু তুমি দেখি আছা এইখিনিত। গম পাইছানে? এইখিনিত তুমি মুদ্ৰাটো দেখি আছা। তোমাৰ হাতখনে গৈ এইখিনিমান পাইছেগৈ, কিন্তু মুদ্ৰাটো তুমি উঠাব পৰা নাই। কিয়? কাৰণ এইখিনি নায়েই, এইখিনিতে আছে। তুমি আকৌ এইখিনিতে দেখি আছা। গম পাইছা? এতিয়া মই ইয়াত যদি এডাল অভিলম্ব মই আঁকো, মই এডাল ধৰি লৈছোঁ অভিলম্ব মই আঁকিছোঁ, এডাল অভিলম্ব। ঠিক আছে, এতিয়া
ৰশ্মি পোহৰ ৰশ্মি গৈছে ইয়াৰ পৰা এনেকৈ গৈছে এতিয়া এইটো হৈছে ঘনতৰ মাধ্যম মানে এইটো হৈছে ঘনতৰ মাধ্যম আৰু এই মাধ্যমটো হৈছে লঘুতৰ বায়ু আছে ওপৰত পানীৰ ওপৰত গতিকে এই পোহৰ ৰশ্মিডাল অলপ বেণ্ড হ'ব অলপ কি হ'ব অভিলম্বডালৰ পৰা কি হয় এইখিনিত এডাল অভিলম্ব হ'ব এইখিনিতে এডালৰ পৰা কি হয় সদায় আঁতৰি গুচি যায় চকুত অলপ এইখিনি থাকিব লাগে আঁতৰি গুচি যায় গম পালানে আঁতৰি গুচি যায় এটা আঁতৰি গুচি যোৱাৰ লগে লগে তুমি কি হৈছে এই মুদ্ৰাটোৰ পৰা যিডাল ৰশ্মি ওলাই গৈছে সেই ৰশ্মিডাল গৈ তোমাৰ চকুত পৰিছেগৈ ক'ত এনেধৰণে গতিকে তুমি মুদ্ৰাটো দেখিবা ক'ত এইখিনিত বুজি পালা আমি কিয় ওপৰত দেখোঁ মানে এই পৰিঘটনাটোৰ কাৰণে দেখোঁ প্ৰতিসৰণৰ কাৰণে আমি মুদ্ৰাটো ওপৰত দেখা পাওঁ বুজি পালা সুন্দৰকৈ বুজি পালা ঠিক আছে এতিয়া আয়তাকাৰ কাছত আমি প্ৰতিসৰণ চাম ঠিক আছে নে এতিয়া আমি ঘনতৰ পৰা লঘুতৰলৈ সোমোৱা চালোঁ এতিয়া লঘুতৰ পৰা ঘনতৰলৈ সোমাব আকৌ ঘনতৰ পৰা লঘুতৰলৈ ওলাই গুচি যাব তেনেকুৱা এটা পৰিঘটনা আমি চাম তোমালোকে কাছৰ টুকুৰা আয়তাকাৰ টুকুৰা তোমালোকে দেখিছা নাই দেখা এতিয়া মই নাজানো চিম্পল আয়তাকাৰ এটা টুকুৰা হয় যিটো গ্লাছ স্লেব বুলি কোৱা হয় ইংৰাজীত মানে সেইটো এনেকুৱা ধৰণৰ মই আঁকি দিলে তোমালোকে ধৰিব পাৰিবা সেইটো এনেকুৱা ধৰণৰ হয় খালি গ্লাছৰ হয় ঠিক আছে গতিকে পোহৰৰ ৰশ্মি যেতিয়া ইয়াত সোমাবহি মই ইয়াৰ পৰা এইখিনিতে সোমোৱাই দিছোঁ ঠিক আছে পোহৰৰ ৰশ্মি যেতিয়া ইয়াত সোমাবহি তেতিয়া লঘুতৰৰ পৰা ঘনতৰত সোমাব হয়নে লঘুতৰৰ পৰা ঘনতৰত যেতিয়া সোমাই সদায় অভিলম্বডালৰ কাষ চাপে বুলি আমি জানো কাষ চাপিলে ঠিক আছে কাষ চাপি গ'ল আৰু যেতিয়া পোহৰ ৰশ্মি ইয়াৰ পৰা ওলাই গুচি যাব তেতিয়া সদায় অভিলম্বডালৰ পৰা আঁতৰি যায় বুলি আমি জানো গতিকে আঁতৰি গুচি গতিকে আয়তাকাৰ টুকুৰাটোত পোহৰ প্ৰতিসৰণৰ পৰিঘটনাটো এনেধৰণৰ গম পালানে প্ৰথমতে কি হৈছিলে লঘুতৰৰ পৰা ঘনতৰ মাধ্যমলৈ পোহৰ গৈছিলে লঘুতৰৰ পৰা ঘনতৰলৈ পোহৰ গৈছিলে কি হ'ল চাপ খাই আহিলে আকৌ ঘনতৰ পৰা যেতিয়া লঘুতৰলৈ গুচি গ'ল তেতিয়া কি হ'ল আকৌ এডাল আঁতৰি গুচি গ'ল ৰশ্মিডাল এই পৰিঘটনাটোৱে হৈছে দেখিছা প্ৰতিসৰণেই হয় আমি সুন্দৰকৈ বুজি পাইছোঁ ধুনীয়াকৈ বুজি পাইছোঁ একো খেলি মেলি নাই সুন্দৰ হৈছে কিবা বুজি নাই পোৱা নেকি কিবা ডাউট আছে যদি কমেণ্ট বক্সত দিবা অ'কে ঠিক আছে আৰু পঢ়োঁনে সামৰি দিওঁ ইয়াত আৰু পঢ়িমনে আৰু কিবা পঢ়িমনে নে সামৰিব লাগিব যে সামৰি দিওঁ হয়নে গতিকে আজিৰ লেকচাৰটো আজিৰ ক্লাছটো ইমানতে সামৰি দিছোঁ ঠিক আছে গতিকে আগৰ লেকচাৰবিলাক যদি কোনোবাই চোৱা নাই গতিকে সেই লেকচাৰবিলাক চোৱা সেইখিনি যদি কিবা ডাউট আছে চোৱা তাত লেকচাৰ 1ত আমি পোহৰৰ পৰিঘটনা প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিছোঁ লেকচাৰ 2ত তেনেকৈ আমি প্ৰতিফলন গোলাকাৰ দাপোনত প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিছোঁ আমি লেকচাৰ 3টো তেনেকৈ আমি আলোচনা কৰিছিলোঁ ধৰি লোৱা কিহৰ ওপৰত আলোচনা কৰিছিলোঁ সেই গোলাকাৰ দাপোনবিলাকৰ প্ৰতিবিম্ব গঠনৰ ওপৰত আমি আলোচনা কৰিছিলোঁ লেকচাৰ 4ত আমি আলোচনা কৰিছিলোঁ বিবৰ্ধনৰ বিষয়ে আৰু এইটো লেকচাৰ 5 ইয়াত আমি প্ৰতিসৰণৰ বিষয়ে আলোচনা কৰিলোঁ গতিকে ক্লাছ 10 সেৱা ছায়েন্স মাইণ্ড ব্লয়িং লেকচাৰ 01 লেকচাৰ 02 এইবিলাক চাৰ্চ কৰিলে তোমালোকে ইউটিউবত পাই যাবা গতিকে কিবা যদি সেইবিলাকত ডাউট আছে গতিকে চাবা আজি ক্লাছটো ইমানতে সামৰিছোঁ পঢ়া শুনা কৰি থাকা কনচেপ্টবিলাক ক্লিয়াৰ কৰি যোৱা ডাউটবিলাক কমেণ্ট বক্সত জনাবা ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা গতিকে শেষত
পুনৰবাৰ কৈছোঁ, পঢ়া শুনা কৰি থাকা। অল দি ভেৰি বেষ্ট।